তার শিরোনাম দফা নং ৬। কবি কমল কলিতা। ৬ নং দফা। তোমাৰ বাবেই অপেক্ষা কৰি ৰৈছে আহিবলগীয়া ইলেকশ্যন। দিছপুৰৰ কোনোবা এটা ফাইলত লিপিত খাই পৰি থকা অসম চুক্তিৰ ৬ নং দফা। তুমি কুশলে আছাতো? তোমাক লৈয়ে সজাই লম এইবাৰৰ ইলেকশ্যন ইস্তাহাৰ আৰু ৰাখিম সকলোৰে মুখ। ৬ নং দফা। তুমি কি ভাল পাবা, কাৰ্যকৰী হোৱাটো নে অহাবাৰলৈ ওলমি থকাটো? জাতি এটাক মৰিখালি হোৱাৰ পৰা বচাবলৈ হেনো জন্ম এই জুইৰ ফিৰিঙতি হেন দলিল। অসমীয়া জাতিৰ কল্লোলিত নীৰৱতাক ভাঙি বহুদিন টোপাটোপে সৰি পৰিছিল তেজ। দুফাল কৰি দিয়া হৈছিল অসমীয়া নামৰ এক বৃহৎ জাতি। বাৰু সুধিব পাৰিমনে কেতিয়াবা ভেলিডিটি নথকা এখন চুক্তিৰ ৬ নং দফাৰ শক্তি কিমান? সুধিব পাৰিমনে কেতিয়াবা বীৰ লাচিতৰ খুনৰ দেশ সি বচাব পাৰিবনে নাই? পাৰিমনে সুধিব পাৰিমনে? নিৰনে নিজানত অসমীয়াই সদায় ভাবে এয়া জাতিৰ শেষ হোৱাৰ আৰম্ভণি নে শেষ হ'ব খোজা এটা ৰাতিৰ আৰম্ভণি? ধন্যবাদ।